हेलो एवरीवन आज मैं এটা বেঙেনাৰ নতুন ৰেচিপি লৈ আহিছোঁ ভিডিঅ'টো চাই কেনে পাই আপোনালোকে জনাব এটা ইউনিক বেঙেনাৰ ৰেচিপি বেঙেনা সবজি ভাজি এনেকৈ তো সদায় খায় এটা মই নতুন ডিজাইনত বনাইছোঁ আৰু খাবলৈ বহুত সোৱাদ লাগে চাবচোন ভিডিঅ'টো এয়া মই বেঙেনাটো ৰুকনিৰে ৰুকি লৈছোঁ ভালদৰে এনেকৈ ভালদৰে ৰুকনিত ৰুকি ল'ব মই দুটা বেঙেনা লৈছোঁ দুটা বেঙেনা ভালদৰে ৰুকনিৰে ভালদৰে ৰুকি মিহি কৰি লৈছোঁ মোৰ ৰুকনিতে ৰুকা হৈ গৈছে দুটা मैं देखाब पाहरिलो এইখিনি এতিয়া কেৰাহীত মই তেল গৰম হ'বলৈ দিছোঁ কি ইনগ্ৰেডিয়েন্ট লাগিব মই বনাই যাওঁতে আপোনালোকক কৈ যাম একদম লো ফ্লেমত লৈছোঁ এতিয়া মই অলপ গোটা জিৰা দিছোঁ আৰু নহৰু কেইটামান গুটি দিছোঁ নহৰু কেইটা ভালদৰে ভজা যায় নহৰুৰ কেঁচা গন্ধটো নোহোৱা হোৱালৈকে আৰু এটা ডাঙৰ পিঁয়াজ মিহিকৈ কুটি লৈ দি দিছোঁ এতিয়া ভালদৰে লৰাইছোঁ এতিয়া মই ইয়াতে কাবুলী বুট অলপ এড কৰি দিছোঁ কাবুলী বুট কেঁচা মটৰ নহ'লে ৰাজমাহ যিকোনো দিব পাৰে আমাৰ ঘৰত কাবুলী বুটে বেছি ভাল পায় যে মই কাবুলী বুট এড কৰি দিছোঁ এতিয়া মই ইয়াত হালধি তাৰপিছত জিৰা গুড়ি এড কৰি দিছোঁ এইখিনি অলপ ভালদৰে ভাজি ল'ম মই এইখিনি ভজা গৈছে এতিয়া মই ৰুকনিৰে ৰুকি লোৱা বেঙেনাখিনি ইয়াতে এড কৰি দিলোঁ আপোনালোকে বনাই চাব আৰু একদম নালাগে যে বেঙেনা বনাইছে এইটো বেলেগ কিবা বস্তু বনোৱা যেন লাগে গৈছে মোৰ ঘৰত মোৰ ল'ৰা দুজনী বেঙেনা খাব একদমেই টান পায় এনেকৈ বনাই দিলে ইয়াতে গমেই নাপায় যে এইটো বেঙেনা খাইছে ইয়াতে আপোনালোকৰ ঘৰত যদি এনেকুৱা আছে আপোনালোকে ট্ৰাই কৰি চাব বেঙেনা নোখোৱা মানুহে খাই দিব এতিয়া সোৱাদ অনুসৰি তাত নিমখ দি দিলোঁ মই এতিয়া ঢাকনি লগাই দিছোঁ অলপমান সিজিবলৈ কিছু সময় ৰখাৰ পিছত এইখিনি অলপ ভজা নিচিনা হৈ গৈছে অলপ শুকাই গৈছে মই এতিয়া ইয়াতে গৰম মছলা আৰু মেগী মছলা এড কৰি দিছোঁ ইয়াতে মই এতিয়া অলপমান পানীও এড কৰি দিম যাতে বেঙেনাটো ভালদৰে ভাজ খায় মানে ভজা যায় কিছু সময় ৰখাৰ পিছত মই আৰু এবাৰ ঢাকনিখন খুলি লৰাই দিছোঁ এতিয়া অলপমান টমেটো চচ দি দিছোঁ আপোনালোকে কেঁচা বিলাহীও গ্ৰাইণ্ড কৰি পেষ্টটো দি দিব পাৰে ইয়াতে এতিয়া মই ইয়াত অলপমান বাটাৰ দি দিছোঁ বাটাৰ দিলে বহুত সোৱাদ লগা হয় টেষ্টটো অলপ বেলেগ হৈ যায় এতিয়া মই যেতিয়ালৈকে পানীখিনি শুকাই নাযায় তেতিয়ালৈকে মই ভাজি থাকিম এইখিনি যেতিয়া একদম পানী নোহোৱা হৈ যাব তেতিয়া এইটো ৰেডি হৈ যাব মই যাতে তলিত লাগি নাযায় এইভাৱে পুৰা লৰাই আছোঁ এইবাৰ ঢাকনি লগাই দিয়া নাই মই যেহেতুকে বেঙেনাটো মই ৰুকি লৈছিলোঁ এইটো সোনকালেই হৈ যায় সোনকালেই সিজি যায় যাতে তলিত লাগি নাযায় আৰু পানীটো সোনকালে শুকাই যায় সেইভাবে মই
পূৰা লৰাই দি আছোঁ। পানীখিনি শুকাই যেতিয়া তেলখিনি বিৰিঙি উঠিব, জানিব যে আপোনালোকৰ ৰেচিপিটো ৰেডি হৈ গৈছে। দেখিছে পানী প্ৰায় শুকাই গৈছে। এইটো আপোনালোকে গৰম ভাতৰ লগত, পুৰি বা ৰুটিৰ লগত খাব পাৰে। পুৰি আৰু ৰুটিৰ লগত বহুতে ভাল লাগে খাই। দেখিছে হৈ গ'ল। এতিয়া মই এটা বাটিত উলিয়াই ল'ম। আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।